তো গাইজ বৰ্তমান আপোনালোকক দেখাই আছো বৰফ আৰু কুঁৱলী চাই লওক ইয়াত ইমান মানে ঠাণ্ডা চাই লওক একো এটা দেখা নাপায় একোৱে দেখা নাপায় কিবা দেখা পাইছে একোৱে দেখা নাপায় এইভাগে চুৰে একদম চব ৰেইনকোট চেইনকোট গোটেই মাৰি আছে ইমান ঠাণ্ডা দিছে 1% ডিগ্ৰী 1% হৈছে আৰু বিৰাটে বেছি ঠাণ্ডা আৰু ইয়াত অলপ আপোনালোকক বৰফ দেখাইছো বৰফ অনলি বৰফ দেখছি না অনলি বৰফ ইয়াৰ আমাৰ টেণ্ট ৰেডি চক ইয়াকে টেণ্ট বুঢ়া পুতি আছো দক টেণ্ট পাৰি লৈছো আৰু এই আই লাভ চেলা এই নাজাৰাৰ কাষতে আজি ৰাতিটো ইয়াতে থাকিম ইয়াৰ ভিতৰত ইয়াৰ তো গাইজ টাৱাং ৰাইডৰ আজি হৈছে 2 নম্বৰটো দিন তো বৰ্তমান আমি আজি আছো এই ৰুমটোতে আছো বৰ্তমান ৰুমটো চাই লওক পুৰা বা সব মানে সবখিনি একদম পানী জানি পৰি আৰু মানে এটা বহুত ডাঙৰ প্ৰব্লেম হৈছে মানে মানে এই চুলাটো মানে নজলা হৈ মেগী খিনিও মানে বৰ্তমান ইনকে আছে ইয়াৰ ইনকে ঘৰলৈ নিব লাগিব উপায় নাই তো হোটেলতে খাব লাগিব যেটো খাব লাগিব তো ভাবছিলো চুলাত বনম চিলিণ্ডাৰ তিনটা আছে আৰু এই চুলাটো মানে বয়া হৈছে মানে বস্তুটো লিক মাৰে গেছটো তো এইকাৰণে বহুত বেছি প্ৰব্লেম হৈ পৰিছে তো বৰ্তমান আমি যাবলৈ ওলাইছো আৰু পুৰা ৰেডি কৰি লৈছো সবখিনি আৰু ইয়াত মাৰিছে আপোনাৰ 8 ডিগ্ৰী মাৰিছে 7-8 ডিগ্ৰী মাৰিছে ইমান ঠাণ্ডা মানে আৰু পানীও বহুত ঠাণ্ডা বহুত কলুনা বিৰাট বেছি ঠাণ্ডা পানী চানি একদম তো বৰ্তমান আমি অল বস্তু ৰেডি কৰি এটা টাৱাংলৈ বুলি আগমন কৰো আৰু ইয়াৰে পৰা টাৱাংৰ দূৰত্ব হৈছে মানে 200 কিলোমিটাৰ তো আজি 200 কিলোমিটাৰ অতিক্ৰম কৰিব লাগিবই আজি টাৱাং পাব লাগবই জোস কেনে টাৱাং পাবা লাগব না আজি নিশ্চয় আজি 200 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিম তো আপোনালোকৰ পৰা ভিডিঅটো সম্পূৰ্ণ কৰি চাই থাকিব তো বৰ্তমান যাওঁতে চেলা বাছতো ৰখিম তো বৰ্তমান কাপোৰ চাপোৰ একদম অল পিন্ধিম অল এই চব এলা একদম দুনিয়াৰ পিন্ধিম এই লং পেণ্ট চব পিন্ধিম তো চাই থাকক তো গাইজ বৰ্তমান আমি চব ৰেডি কৰি ললো আৰু এইভাগে চলাটো বহু চলা পিন্ধছো ক'বা লাগলি এইভাগে জেকেট 3টা 4টা 5টা কৰি লং পেণ্ট 3টা পিন্ধছো আৰু এইভাগে চুৰেও চব একদম পিন্ধি লৈছে আৰু তেল চেল গাড়ী চাৰি চব ৰেডি আৰু এতিয়া টাৱাংলৈ আছে 200 কিলোমিটাৰ তো আজি 200 কিলোমিটাৰ জিনকে গুণক ৰাতি 10টা হলেও কমপ্লিট কৰবা লাগবই তো বৰ্তমান ৰাইড ষ্টাৰ্ট কৰো তো এনে ধৰণে যাব লাগিব তো পুৰা চাই থাকিব তো গাইজ বৰ্তমান এনে ধৰণে আগমন কৰি আছো আৰু ঠাণ্ডা বহুত বেছি দিছি আত্মজা দেখছি না এই আত্মজাও কাম দিয়া নাই বৰ্তমান এনে মানে ঠাণ্ডা দিছি আৰু হাতে কামে কৰা নাই আৰু এইভাগে ভিউটো চাই লওক এটা সুন্দৰ এটা ভিউ হয় পুৰা একদম পাহাৰৰ মাজে পুৰা আহি আছো এনে ধৰণে আৰু টাৱাংলৈকে আছে আপোনাৰ 170 না 60 কিলোমিটাৰ মান আছে তো বৰ্তমান 9টা মান বাজিল আৰু তো আজি মাৰবা লাগিব আৰু 170টো গোটেই মাৰিবলৈ চেষ্টা কৰিম আৰু ভিউটো চাই লওক এনে ধৰণে ইয়াতে অলপ ৰখিলো আৰু ৰাস্তাবোৰ এনে ধৰণৰ তো গাইজ বৰ্তমান ইয়াতে অলপ ৰখি দিলো মানে বৰ্তমান বাজিল 9টা মান বাজি আমি এটা এক কাপ চাও খনাই পুৱাৰ পৰা পানী খাইছো অলপ হেয়ে আৰু বাকি গাড়ীখন ইয়াতে ৰখাই দিলো বাকি ৰ'দ দিছি দক ইয়াতে অলপ ৰ'দ দিছি বৰ্তমান অলপ গৰম অনুভৱ কৰিছো গৰম আৰু এইভাগে পাটনাৰ চাহ বনাই আছে চাহ বনাবলৈ দিছো তো চাহ অলপ খাই লওঁ বিস্কুট আছে ইয়াত বিস্কুট এক প্লেট ল'বা লাগিব চাহটো মজাকৈ খাই লৈ এনে ধৰণে আগমন কৰিব লাগিব আৰু এইভাগে এনে ধৰণে আৰ্মিৰ গাড়ী আগমন কৰিছে চাই লওক পুৰা ইয়াৰ আৰু আমি মানে যিটো ঠাইলৈ গৈ আছো সেইটো হৈছে আপোনাৰ ভাৰত আৰু চীনৰ এই মানে বৰ্ডাৰ হয় তো সেই বৰ্ডাৰটোৰ নাম কি আছিলে বুমলা বাছ না এই বুমলা বাছক লগি যাবলৈ চেষ্টা কৰিব লাগিব আৰু তো যামেই তো প্ৰথম চাহটা মজাকৈ খাই লওঁ চাহখিনি খাই আগলৈ আগমন কৰিম তো আপোনালোক পুৰা চাই থাকিব
গাইজ বৰ্তমান আহি আছো আৰু নাজাৰাটো চাই লওক সুন্দৰ এটা পৰিৱেশ আৰু এই যিটো শব্দ নাই নিজৰা যিটো শব্দ এই শব্দটো মোৰ বিৰাট প্ৰিয় আৰু পাহাৰ চাই লওক অনলি পাহাৰৰ মাজে মাজে চলি আছো গাড়ী আৰু এটা ফিলিংছ আহি যায় কেদাৰনাথৰ যতে যিটো চাইকেল চলাইছিলো না তো সেনেকুৱা ৰাস্তা প্ৰায় ভাগ তেনেকুৱাই ৰাস্তা পাইছো আৰু এনেধৰণে পাহাৰত এনেধৰণে গৈ আছো আৰু ইয়াত এটা সুন্দৰ লোকেশ্যন পাইছো আৰু লোকেশ্যনটো কেনেকুৱা লাগিছে এবাৰ চাই লওক বিৰাট কৈছো না আৰু আগলৈ যিমানে যাই আছো ইমানে ঠাণ্ডা পাই আছো আৰু বৰ্তমান অলপ ৰ'দ দিছে তো ৰ'দ দিয়াৰ কাৰণে অলপ গৰম পাইছো নহ'লেতো বিৰাট আৰু 6-7 ডিগ্ৰী মাৰি আছে উষ্ণতাটো 6-7-8 ইমান মানে মাৰি আছে তো আগলৈ যিমানে যাই আছো ইমানে ঠাণ্ডা পাই আছো তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তো বৰ্তমান আৰু আগলৈ আগমন কৰোঁ এনেধৰণে আগমন কৰি আছো আৰু এনে যিটো ভাল লোকেশ্যন পাই আছো তাতে অলপ ৰখিছো শ্বট লৈছো ফটো উঠিছো সেয়াই তো ইয়াত এনেধৰণে অলপ ৰখিলো আৰু এতিয়া আমি এনেধৰণে আগমন কৰিম তো গাইজ বহু ঠাই আগমন কৰিলো আৰু ইয়াতে অলপ ৰখি দিলো আৰু বৰ্তমান চেলাবাছলৈকে আছে 38 কিলোমিটাৰ আৰু টাৱাং হ'ব তাৰে পৰা ধৰি লওক 90-100 কিলোমিটাৰ আছে আৰু টাৱাং 100 কিলোমিটাৰ আছে আৰু চেলাবাছ 38 কিলোমিটাৰ আছে আৰু ইয়াতে আমি অলপ ৰখি দিলো আৰু বৰ্তমান আজি নেচাৰটো এইভাগে চাই লওক এটা সুন্দৰ নেচাৰ ৱাহ নাইচ আৰু আজি ভাতটো খাই আহিলোঁ কাৰণে ভাতটো খাই আহিলোঁ কাৰণ কালি ভাত খাবলৈ নহ'ল আৰু হোটেলত সিমান এটা সুবিধা নাই আৰু আমাৰ ইয়াত বেছিভাগ ধৰি লওক অৰুণাচলৰ ইয়াতে তেজপুৰৰ দোকান আছে বেছিভাগ বুলি ক'বলৈ গ'লে তেজপুৰৰ মানুহ পোৱা যায় তো আমাৰ অসমীয়া মানুহে তেজপুৰৰ তাতে ভাতটো খালোঁ 150 টকাকৈ লৈছে আৰু আমাৰ মেগী যে আনিছিলোঁ 50 নে 60 পেকেট মেগী আনিছিলোঁ সেই মেগীটো মানে আমি 10 টকাকৈ আনি 7 টকাকৈ বেচিছোঁ ইয়াতে কি হ'ব এই ইয়াত বেপাৰী লোকচানত বেছি বেপাৰী হয় 10 টকাকৈ আনিছিলোঁ 7 টকাকৈ বেচিছোঁ মেগীটো দিছোঁ মানে আমাৰ আছিল কিমান মেগী হ'লছিল আমাৰ হৈছিল 40 পেকেট মেগী হ'লছিল 40 ভাগে আপোনাৰ 7 টকাকৈ 280 মান হয় আৰু ইনকে মানে আমাৰ 150 টকা লৈছোঁ দুটাৰ 300 টকা 20 টকা এটা দি ভাতটো ইনকে খাইছোঁ আৰু এইভাগেতো মানে চোলাটোতো বেয়া হৈছেহে তো এইভাগে একো কৰবাত নৰে খোৱাটো সদায় আৰু হোটেলতে খাব লাগিব যিটো খাওঁ আৰু হোটেলতে খাব লাগিব আৰু আজি ফাইনেলি টাৱাং পাই যাম আৰু কথা নাই আৰু এই নেচাৰবোৰত অলপ ৰখি দিওঁ আমি এইভাগে আৰু পাহাৰত গাড়ী চলাওঁতে একদমেই কষ্ট বুলি মানে ভয়ানক ধৰি লওক ট্ৰাক চাক আহি থাকে না বহুত বেছি ৰিক্স অলপ শ্ল' যাব লাগে জোৰেও যাব পাৰি মানে একা বেকা ৰাস্তা না তো ৰাস্তাটো চিধা হ'লে কথাই নাছিল তো ৰাস্তাবিলাক একা বেকা তো সেইকাৰণে প্ৰব্লেম হয় তো বৰ্তমান এনেধৰণে অলপ জিৰাও ইয়াতে জিৰাই উঠি এনেধৰণে আগমন কৰিম তো আপোনালোকে পূৰা চাই থাকিব তো গাইজ বৰ্তমান বহুখিনি ঠাই অতিক্ৰম কৰি আহিলোঁ আৰু মানে বৰফ পাবলৈ বেছি টাইম নাই আৰু বৰফ দেখাইছোঁ ৰ'ব নাজাৰা এটা দেখাই আছোঁ সুন্দৰ পৰিৱেশ বা পাহাৰৰ মাজে মাজে কিমান গাড়ী চলাব আৰু হ'ল বুলি হয় গাড়ী ট্ৰাক চাওঁতো কি হে কলা মুই নাই কি বা নাজানো দক আৰু দেখছি না অনলি বৰফে হৈ আছে আৰু অলপমান ঠাই আমি অতিক্ৰম কৰি লৈছোঁ বৰফ ড্ৰিম বৰফ লাগে অনলি বৰফ লাগে আৰু এনেধৰণে অতিক্ৰম কৰি চাওক নাজাৰাটো চাই লওক পৰিৱেশ চাওক পৰিৱেশ এনেধৰণে আগলৈ আগমন কৰি আছোঁ চাই লওক সুন্দৰ নাজাৰা এই বৰফ অনলি বৰফ কিবা ক'বা আৰু এই বিষয়ে তুমি দৰ্শকে অপেক্ষা কৰি আছে তোমাৰ কথাক লৈ অক্সিজেন কম হৈছে অক্সিজেন হয় কথাটো অক্সিজেন অলপ কমো হৈ আছে কিন্তু উশাহত অলপ কষ্ট পাইছোঁ আৰু কালি জ্বৰ উঠিছিল নেকি কালি জ্বৰো উঠিছিলোঁ মোৰ এটা টেবলেট খাই দিছোঁ আৰু আজি অলপ চৰ্দি লগা হৈছে দক হ'বই আৰু এই বৰফত থাকিলে কিয় নহ'ব এই দেখছি না নেচাৰটো চাই লওক পৰিৱেশ তো আগলৈ গ'লে আৰু হাতেৰে বৰফ চুবলৈ পাম বৰফ তো বৰ্তমান আমি অলপ ফটো শ্বুট অলপ কৰিলে এনেধৰণে আগমন কৰিম তো আপোনালোকে পূৰা চাই থাকক ভিডিঅ'টো তো গাইজ বৰ্তমান বহু সময়ৰ অপেক্ষাত পূৰা বৰফ অনলি বৰফ মানে এই হৈছে নৰ্মেল বৰফ বৰ্তমান পাইছোঁ হাতৰ তাতে নাই আৰু কি কথা ক'ম অনলি বৰফ বৰফ খাবা ন বিৰাট ঠাণ্ডা আৰু চুৱেটাৰ কিন্তু কৈছোঁ না চুৱেটাৰ 5-6-7টা মান পিছত হয়তো ঠাণ্ডা লাগছে আৰু কিমান ঠাণ্ডা হ'ব লাগব আৰু ভাবক আপোনালোকে ভাবক অনলি বৰফ আৰু নাজাৰা চাই লওক অনলি বৰফ
আৰু আগলৈকে গ'লে কেনেকুৱা বৰফ পাম আপোনালোকক দেখাইছোঁ আগলৈ গ'লে কেনেকুৱা বৰফ পাম আৰু বৰ্তমান আমাৰ আছে চেলাটপলৈকে বৰ্তমান আছে আৰু 12 কিলোমিটাৰমান আছে 12 কিলোমিটাৰমান গ'লে আমি পাই যাম চেলাটপ আৰু চেলাটপৰ পৰা আপোনাৰ টাৱাঙৰ দূৰত্ব হৈছে প্ৰায় 60-70 কিলোমিটাৰ চেলাটপৰ পৰা 60-70 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিলে আমি পাই যাম টাৱাং ড্ৰিম প্লেচ টাৱাং আমাৰ বৰ্তমান তো বৰ্তমান আমি আগমন কৰি আছোঁ চেলাটপলৈ তো আপোনালোকে পুৰা চাই থাকিব ভিডিঅ'বোৰ পুৰা স্কিপ নকৰি চাই থাকক পুৰা মজা দিবলৈ চেষ্টা কৰিম আটাইবোৰ ডিটেইলছ পাই থাকিব অনলি আৰু অনলি দম দিবা আৰু তো গাইজ বৰ্তমান আপোনালোকক দেখাই আছোঁ বৰফ আৰু কুঁৱলী চাই লওক ইয়াত ইমান মানে ঠাণ্ডা চাই লওক একো এটা দেখা নাপায় একোৱে দেখা নাপায় কিবা দেখা পাইছে একোৱে দেখা নাপায় এইভাগে চুৰে একদম চব ৰেইনকোট চেইনকোট গোটেই মাৰি আছে ইমান ঠাণ্ডা দিছে 1% ডিগ্ৰী 1% হৈছে আৰু বিৰাটে বেছি ঠাণ্ডা আৰু ইয়াত অলপ আপোনালোকক বৰফ দেখাইছোঁ বৰফ অনলি বৰফ দেখছি না অনলি বৰফ ইয়াৰ এই চব পাহাৰতে এই চব আৰু ৰাস্তা দেখাই নাপায় কুঁৱলী অনলি কুঁৱলী আৰু আমাৰ চেলাটপলৈকে আছে মাত্ৰ 3 নে 4 কিলোমিটাৰ আছে চেলাটপলৈকে আৰু চেলাটপ যাই পোৱালৈকে মাইনাছত যাব মাইনাছত আৰু বৰ্তমান কুঁৱলী চাওক ইমান বেছি ঠাণ্ডা দিছে মানে আৰু কি কম আৰু টাৱাঙলৈ আছে প্ৰায় 70 কিলোমিটাৰ টাৱাঙলৈ আছে আৰু তাতে আৰু কেনে মাইনাছ মাৰিব -10 মানলৈকে যাব আনিছোঁ আন্তাজ এটা কি কম আৰু নাজাৰা এইটো বস্তু সদায় এইটো বস্তুৱে লাগে মোক সদায় লাগে এইটো বস্তু বৰফটো সদায় লাগে নাজাৰা ঠাণ্ডা বহুত বেছি ঠাণ্ডা পাইছোঁ কিন্তু আৰু এটা বহুত বেছি মনত এটা বহুত বেছি শান্তিও পাইছোঁ ভালো লাগিছে বিৰাট ভালো লাগিছে আৰু ঠাণ্ডাটো কিন্তু বিৰাট পাইছোঁ দিয়ক ক'ব লাগিব আৰু এইভাগে ৰেইনকোট মজাকৈ মাৰি আগলৈ আগমন কৰোঁ আৰু আপোনালোকে পুৰা চাই থাকক পৰিৱেশ আৰু কি ক'ম ঠাণ্ডা তো গাইজ বৰ্তমান আমি আহি পালোঁ চিলাটপৰ বা চিলাপাছৰ গেটখন সেই গেটখন হৈছে এইখন হৈছে চিলাটপৰ গেটখন আৰু ইয়াতে লেখা আছে ৱেলকাম টু টাৱাং আৰু টাৱাঙলৈ গ'লে এই বাগেৰে যাব লাগিব আৰু ছাৰসকলক মানে ক'লোঁ এই জেগাখিনিৰ নাম কি তো ছাৰসকলে ক'লে এই জেগাৰ নাম হ'ল চিলাটপ বা চিলাপাছ বুলিও কয় আৰু ইয়াতে আছে এখন দোকান এই দোকানখনত আপুনি চব পাই যাব চাহৰ পৰা আদি কৰি চব বস্তু পাই যাব আৰু ইয়াত ধৰি লওক আমি যিমান ঠাই আহিলোঁ ধৰি লওক 10 কিলো 12 কিলোমিটাৰমান আহিলোঁ ইয়াত এখনো দোকান পোৱা নাই বৰ্তমান আৰু ইমানেই বেছি ঠাণ্ডা অনলি কুঁৱলী বেলেগ একো নাই অনলি কুঁৱলীয়ে পাব ইয়াত আৰু ইয়াত আমি মজাকৈ ইয়াত গেটখনত 2-এটা ফটো উঠি ল'লোঁ আৰু এইভাগে অনলি বৰফহে হ'ব সকলোৱে বৰফ আৰু কিবা এটা খাই লৈ এই হোটেলত কিবা এটা খাই লৈ টাৱাঙলৈ বুলি আগমন কৰোঁ তো জোচ কেনে ব্ৰাদাৰ বহুত বেছি ভয়ংকৰ লগৰবোৰ কিবা ক'ব নেকি তুমি মানে আমাক বহুতে কিবা কৈছিল যাই নাপাওঁ আৰু মানে বহুতে আমাক কৈ বোলে এণ্টৰ্ক লৈ যাবা নৰি মানে এলাখান জেগাত টাৱাং বোলা জেগাত এণ্টৰ্ক মানে চাইকেল চলি আহিম এইবাৰ আহিলোঁ আৰু এণ্টৰ্ক লৈ চাওক সঁজুলি অনলি কি ক'ম আৰু গাড়ীৰ লগত মেটাৰ নকৰে মানুহৰ লগত দম দাকবা লাগব মানুহৰ এইটো বোলে কাবাই চাইকেল মাৰি আহিব পাৰে কাবাই দাউৰি আহিব পাৰে কাবাই বুলি আহিব পাৰে সেইটো মানে মানুহৰ লগত মেটাৰ নকৰে বোলে সেইটো মানুহৰ লগত মেটাৰ কৰে মানে গাড়ীৰ লগত বা চাইকেলৰ লগত মেটাৰ নকৰে বা আপুনি চাইকেল আহিব পাৰে আপোনাৰ দম থাকবা লাগব আপুনি বুলি আহিব পাৰে আপোনাৰ দম থাকবা লাগব সেইটোৱে কথা আৰু গেটখন আপোনালোকে চাই লওক এই গেটখন এটা আপোনালোকে নিশ্চয় ফটো পায় ফেচবুকত ইনষ্টাগ্ৰামত পুৰা সকলোৱে ফালি থাকে এই গেটখন চাই লওক আৰু ইয়াতে কিবা এটা খাই লৈ আমি আগমন কৰোঁ তো আপোনালোকে পুৰা চাই থাকিব আৰু ইয়াত ইমানেই বেছি ঠাণ্ডা যে বৰ্তমান মাইনাছত আমি অলপ ঠাই অতিক্ৰম কৰিলে বৰ্তমান মাইনাছত পৰিণত হ'ব মাইনাছত যাব চেণ্টিগ্ৰেড মাইনাছত হ'ব এইবাৰ চাই থাকক কিবা এটা খাই লওঁ আৰু নাকি তো গাইজ বৰ্তমান ক'ত আছো সেইটো কৈ লওঁ বৰ্তমান নাজাৰটো বৰ্তমান চাই লওক আৰু নাজাৰ আৰু এইটো চাওক আই লাভ চেলা এই শব্দটো মোক লাগে আই লাভ চেলা আৰু আপোনালোকে আহিলে মানে ধৰি লওক এই হাইৱে এইটো হৈছে হাইৱেটোৰ কাষতে পাব চেলাৰ এই গেটখনেই আগত আছে এইখন হৈছে গেট আৰু তাতে এখনেই দোকান আছে আৰু ইয়াত ইমানেই বেছি ঠাণ্ডা যে বৰ্তমান 0 ডিগ্ৰী মাৰিছে আৰু ৰাতিলৈকে বৰ্তমান মাইনাছ হৈছে মই চনাই ৰ'ব মাইনাছ হৈছে যেন লাগিছে আৰু আজি মানে নৰোঁ আৰু একদম চলাব নোৱাৰোঁ মানে ভাগৰি পৰিছে আমাৰ দৰে মানুহ ভাগৰি পৰিছোঁ দিয়ক কথা ক'ব একদম মানে
মুখতে বৰফ হৈ যায় মানে এনেকুৱা পৰিস্থিতি হৈছে আৰু ইয়াৰে কাষতে আমি বৰ্তমান আজি টেণ্ট পাৰিম টেণ্ট তো বৰ্তমান আমাৰ টেণ্ট ৰেডি চক ইয়াকে টেণ্ট বুঢ়া পুতি আছো দক টেণ্ট পাৰি লৈছো আৰু এই আই লাভ চেলা এই নাজাৰাৰ কাষতে আজি ৰাতিটো ইয়াতে থাকিম ইয়াৰ ভিতৰত আজি ৰাতিটো থকা হ'ব বৰ্তমান চুৰে পুৰা এই খিলিম কিবা ক'বা দৰ্শকক কিবা ক'বা কি অপেক্ষা কৰি আছে তোমাৰ কথাক লৈ মস্ত ঠাণ্ডা বিৰাট ঠাণ্ডা হয় দক বিৰাট ঠাণ্ডা কৈছো না আৰু মানে হাতে কামেই কৰে নে বৰ্তমান দক হাতে কামেই কৰা নাই আৰু আমি বৰ্তমান ইয়াৰ কাষতে আছে এটা সুন্দৰ কি বুলি কওঁ এইটো পুখুৰী বুলি কওঁ নে লেক বুলি কওঁ লেক আৰু ইয়াতে আছে সুন্দৰ নাজাৰা আৰু ইয়াতো বৰফ অনলি বৰফ আৰু কথা ক'বা লগা নাই বাগৰি পৰিম এতিয়া নাযাওঁ আৰু তলক আৰু এই লেকটোৰ কাষতে আজি আমি ইয়াতে টেণ্ট পাৰিছো আৰু নাজাৰাটো চাই লওক নাজাৰা বহুত বেছি ঠাণ্ডা লাগিছে সেইকাৰণে আজি নাযাওঁ আৰু আমাৰ টাৱাঙলৈকে আছে 65-70 কিলোমিটাৰ মান আছে তো কালি ৰাতিপুৱা প্ৰায় 7-8 মানৰ পৰা আমি ৰাইড ষ্টাৰ্ট কৰিম আৰু এই বাগেৰে গৈ কালি ৰাতিপুৱা টাৱাং পাম ভাবিছিলোঁ আজি পুৰা 200 কিলোমিটাৰ কমপ্লিট কৰিম কিন্তু নহ'ল দক এই ঠাণ্ডাত একদম নৰি ভাবিছিলোঁ ইমান ঠাণ্ডা নহ'ব বুলি ভাবিছিলোঁ দক বহুত বেছিয়ে ঠাণ্ডা কি ক'ম আৰু ইয়াতে আজি ৰাতি থাকোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ৰাতি ইয়াতে থাকিম আৰু এটা সমস্যা হৈছে আমাৰ মানে আৰু খোৱা খাদ্যটো কিন্তু নাই বৰ্তমান খোৱা খাদ্যটো একোৱে নাই 2 পেকেট চিপছ আছে পানীৰ বটল এটা আছে তো এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ এই আগত এখন দোকান আছে সেইখন দোকানত গৈ কিবা অলপ খাই আহিব লাগিব কিন্তু ভাত তাত নাখাওঁ তাক মানে ডাবুল দামটো লৈ ধৰি লওক চাহত আমাৰ ধৰি লওক অসমত 10 টকা এটা লয় ইয়াত 20 টকা ল'ব দেখোঁ এই পাহাৰৰ মাজত দোকান দিছে ভাতৰ দাম কিমান হ'ব আৰু ইয়াত অক্সিজেনৰ কমি হৈছে দক উশাহ লোৱাত বহুত বেছিয়ে কষ্ট হৈছে একদম কষ্ট হৈছে দক একবাৰ মানে অক্সিজেন নাপাওঁনে হৈ যায় ইয়াত একডাল গাছো নাই ক'ত অক্সিজেন পাব ইয়াৰ ইমান বহু ঔষধ আছো আৰু বৰ্তমান আমি চেলাত আই লাভ চেলা ইয়াৰ কাষতে আজি ৰাতি থাকোঁ তো এতিয়া বাই গাইজ বহুত বেছি ঠাণ্ডা টেণ্টৰ ভিতৰত সোমাওঁ চিপছ অলপ খাওঁ খাই লৈ আৰু ইয়াতে আৰু থাকিম ৰাতিটো আৰু কালি ৰাতিপুৱাই ভ্লগ ষ্টাৰ্ট কৰিম তো আজিলৈ বাই জয় অসম তো ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক কৰি দিবা এটা সুন্দৰ কমেণ্ট কৰি দিবা আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ বাই